হাই এভৰিৱান, সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোকে নতুন বছৰৰ বহুত শুভকামনা জনালোঁ। আৰু আজি হৈছে 1 জানুৱাৰী, বছৰটো প্ৰথম দিন। আৰু এতিয়া আমি যাব ওলাইছোঁ এফালে। ক'ত যাব ওলাইছোঁ ক'ম বাৰু, তাৰ কাৰণে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু আমি আহিছোঁ এতিয়া তিনিচুকীয়া গুৰিজান ঘাট। আৰু এয়া আমাৰ ইমন ওলে, গতিকে পামগৈ আৰু এতিয়া বেছি টাইম নাই। গতিকে ভিডিঅ'টো চাই থাকিব, আপোনালোকক তাত গৈ লগ পাই আছোঁ। আৰু এতিয়া আমি আহি পালোহি, গাড়ী থৈ খোজকাঢ়ি গৈ আছোঁ। যিহেতু আজি 1 জানুৱাৰী, গতিকে বহুত ভিৰ আৰু গাড়ীও বহুত, গতিকে গাড়ী বহুত দূৰতে থৈ আমি খোজকাঢ়ি গৈ আছোঁ। আৰু এয়া এতিয়া আমি আহি পালোহি গুৰিজান ঘাট। আৰু গুৰিজান ঘাট এখন ধুনীয়া পিকনিক প্লেচ হয়। ইয়ালৈ বহুত মানুহ পিকনিক খাবলৈ আহে আৰু এনেই ফুৰিবলৈও আহে। আৰু আজি আমি পিকনিক খাবলৈ বুলি নহয়, এনেই ফুৰিবলৈ আহিছোঁ। যিহেতু 1 জানুৱাৰী, গতিকে এপাক ফুৰিবলৈ ওলাই আহিছোঁ। আৰু এইখন হৈছে নদীখন, আৰু নদীখনৰ সিপাৰে আছে অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ইয়াত দেখিছেনে, পিকনিক খাই বহুত লেতেৰা কৰি থৈ গৈছে। আৰু নদীখনৰ সিপাৰেও মানুহ এতিয়াও পিকনিক খাই আছে। এয়া দেখিছেনে, নাৱত মানুহবিলাক এই পাৰলৈ আহিছে আৰু কিছুমান মানুহ সিপাৰলৈ গৈ আছে। আৰু এয়া পাৰতে কিছুমান মানুহ যাবলৈ কাৰণে ৰৈও আছে। আৰু কিছুমানে এনেই ইয়াতে ৰৈ ধুনীয়াকৈ দৃশ্যটো চাই আছে। আৰু মই এতিয়া আহিলোঁ অলপ তললৈ, নদীখনৰ ওচৰলৈ। আপোনালোকক দেখাই দিছোঁ অলপ। আৰু এই নাওখন দেখিছেনে, সিপাৰৰ পৰা উভতি এই পাৰলৈ আহিছে। কিন্তু বহুত সময় ধৰি নাওখন একে ঠাইতে ৰৈ আছে, এপাৰলৈ আহিব পৰা নাই। কিন্তু বা আহিব পাৰিলে, এইখন দেখি পাৰলৈ আহিবলৈ অলপ আছে, কিন্তু আহিব পৰা নাছিলে। বহুত ইয়াতে লাগি ধৰিছিলে, কিন্তু অলপ সময় থকাৰ পিছত আহি পালে জানিবা। আৰু এয়া দেখিছেনে, ওপৰত মানুহবিলাক এনেকৈ ৰৈ ধুনীয়াকৈ দৃশ্যটো চাই আছে। আমাৰ নাৱত উঠি সিপাৰলৈ যোৱা নহ'ল, যিহেতু ইমন আছিলে। গতিকে উঠিবলৈ অলপ ভয়ো লাগিলে। গতিকে ইয়াতে পাৰত ধুনীয়াকৈ দৃশ্যটো উপভোগ কৰিলোঁ। দেখিছেনে, আৰু মানুহ এতিয়াও আহি আছে। এতিয়া 2:30মান বাজিলে আৰু এতিয়াও মানুহ পিকনিক খাবলৈ আহিয়ে আছে। আৰু এতিয়া আমি তাৰ পৰা আহি সোমাইছোঁহি তিনিচুকীয়া ৰেলৱে ষ্টেচনত থকা হেৰিটেজ পাৰ্কত। আৰু ভাবিলোঁ ইয়াতে অলপ সময় থাকোঁ, কিন্তু আমাৰ কপাল বেয়া, এইখন বন্ধ আছিল। টাইম হৈ গৈছিল, কিন্তু এতিয়ালৈকে মানুহবিলাক ৰৈ আছে। দেখিছেনে, খোলা নাছিল। গতিকে ইয়াতে বেছি সময় নাথাকিলোঁ, যিহেতু সন্ধিয়া হৈ আহিছে। গতিকে টাউনলৈ গ'লোগৈ, টাউনত অলপ সময় থাকিলোঁ আৰু কিবা এটা খাই ঘৰলৈ উভতি আহিলোঁ। আমাৰ ইমন বাই বাই কৈ দিয়া, বাই বাই, বাই বাই, বাই বাই কৈ দিয়া। আৰু এতিয়া আমি ঘৰলৈ যাওঁ। বাই বাই, বাই বাই কৈ দিয়া। আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। শেষত কেইখনমান ফটো আপোনালোকলৈ আগবঢ়ালোঁ। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোলৈ বহুত ধন্যবাদ থাকিল।